বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে আৰু সাবস্ক্ৰাইব কৰিছে কিছুমানে আকৌ আনসাবস্ক্ৰাইব কৰি দিছে তেনেকৈ নকৰিব মনটো একদম বহুত দুখ লাগে হেল্ল' বন্ধুসকল নমস্কাৰ এতিয়া বাজিছে 5টা আমি যাব লৈছোঁ ডুমডুমা আৰু বিশেষ এটা কামতে যাব লৈছোঁ আৰু আজি ৰাতিপুৱা ওলাইছোঁ আপোনালোকক পাৰিলে ডুমডুমাখন দেখাব পাৰিব আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট মাৰিব আৰু তেতিয়াই ভাল লাগে আজি ভিডিঅ'ৰ পৰাই আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক আহি পাই গ'লোহি ফিলবাৰী বাগান চাওক কিমান ধুনীয়া লাগিছে চাই আৰু ৰাতিপুৱা পৰত সকলোৱে কামলৈ ওলাই আহে আৰু বাগানত পাত ছিঙিবলৈ চাওক কিমান মানুহ আহিছে হাৰি হাৰি চাই কে বাগান কি মজা লাগিছে চাওক আৰে ভাই সাইড ফিলবাৰী আৰ্মি কেম্প পাই গৈছোঁ হে আৰু আপোনালোকক দেখুৱাম মই ফিলবাৰী তিনিআলিটো আৰু এতিয়া মই ফিলবাৰী তিনিআলি পাই গ'লোহি আপোনালোকে চাওক মই ৰাতিপুৱাই আহিছোঁ দোকান সিমান এটা খোলা নাই এখন দুখন খুলি থৈছে আৰু খুলিব আৰু 8টামান বজাত এইখনে হ'ল ফিলবাৰী মেইন তিনিআলি চাওক সাইড ভাই সাইড হ্যাঁ গাড়ি সাইড এতিয়া আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই যাওক আৰু আপোনালোকক দেখাই গৈ থাকিম ফিলবাৰী তিনিআলি পাৰ হ'লোঁ পাৰ হৈ পাইছোঁহি এনেকৈ গৈ থাকিম আৰু দেখাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মোৰ ভিডিঅ'টো যদি চাই আছে আপুনি এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আমি এতিয়া সোমাইছোঁ তেল ডিপুৰ ফিলবাৰী তেল ডিপু তেল ভৰাম ডুমডুমা যাব লাগিব ন অলপ তেল ভৰাই লৈছোঁ চকুৰে কাজলত এসাগৰ মৰম উঠি উঠত নাচে তোমাৰ গুলপীয়া যৌৱন ইয়াৰ মৰম তোমাৰ নাম মোৰ প্ৰাণে প্ৰাণে বৈ নীলিম সপোন উশাহৰ গান মোৰ কলিজাতে ৰৈ আছে ৰে জোনাকে তোমাৰ কথাকে কয় চকুৰে কাজলত এসাগৰ মৰম ধুনীয়া বাপৰে ৰাতিপুৱা বাইকত উঠা মজাই বেলেগ চাওক না ইমান ধুনীয়া বাগান ৱাও পুৰা মজা লাগছে আমাৰ বাইপাছৰ কিনাৰ পাই গ'লোহি আৰু ডুমডুমা পামগৈ আৰু এতিয়া কিবা ব'লক এবাৰ ডুমডুমাখন দেখাই দিম আপোনালোকক পাই গ'লোহি ডুমডুমা আৰু চাওক ডুমডুমাত ৰাতিপুৱা কিমান মানুহ থাকে আৰু পিছবেলা কিমান মানুহ থাকে আৰু দোকান পোহাৰ চব খুলিলে নাই চব হরিণী নয়না তোমার নয়নে মিঠা কোমল ঘাগিয়ে ধুলি কুঁৱৰী
দুচকুৰে কাজলত এসাগৰ মৰম উঠি উঠত নাচে তোমাৰ গুলপীয়া যৌৱন ইয়াৰ মৰম তোমাৰ নাম মোৰ প্ৰাণে প্ৰাণে বয় নীলিম সপোন উশাহৰ গান মোৰ কলিজাতে ৰৈ আছে ৰেঙা জোনাকে তোমাৰ কথাকে কয় দুচকুৰে কাজলত এসাগৰ মৰম। চাওকচোন ডুমডুমাখনত এতিয়া ৰাতিপুৱা পৰত মানুহ নাই, গাড়ী নাই, আৰু অকণমান দেৰি পিছত চাব আপোনালোকে কিমান গাড়ী ভিৰ হ'ব, মানুহৰ ভিৰ হ'ব। এতিয়া চাওক না এইটো মহাত্মা গান্ধীৰ মূৰ্তি কিনাৰত এজন দুজন বেপাৰী বহিছেহি আৰু এনেদৰে ৰখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব প্লিজ কৰি দিয়ক না। মই তেতিয়াহে আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ তেতিয়াহে পোনপ্ৰথম আপোনালোকৰ তাত যাব। আপোনালোকে মৰম দিলেহে মই ভিডিঅ' বনাবলৈ আগবাঢ়ি যাব পাৰিম আৰু আপোনালোকলৈ আৰু ভিডিঅ' লৈ আহিব, তেতিয়াহে মই উৎসাহ পাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ ছাপোৰ্ট কৰিব। মোৰ চেনেলটো নতুন আৰু মই সিমান ভালকৈ কিমান পাৰিছোঁ কি পাৰিছোঁ বনাইছোঁ, আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে মোক আঁকোৱালি ল'ব আৰু লৈছে বহুতে। বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চালেনে আপোনালোকে? যদি চাই ভাল পালে যদি আৰু লাইক এটা কৰিব আৰু যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আপোনালোকক ডুমডুমাখন দেখালোঁ আৰু অলপ চলপ। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তেতিয়াহে আগবাঢ়ি যাব পাৰিম। বাই বাই।